আপুনি কি নতুন ল্যাপটপ কিনিব বিচাৰিছে তেনেহলে এই পাঁচটা পইণ্ট আপুনি ধ্যান ৰাখিব গুটেকেটা পাঁচটা পইণ্ট জানিবলৈ এই ভিডিওটো শেষলৈ চাই থাকিব এই ভিডিওটো আপোনাৰ কাৰণে হেল্পফুল হ'ব মই হলো ৰূপ আৰু আপোনালোকে চাই আছে ৰূপ সৰকাৰি ইউটিউব চেনেল সো আজি যেটো কথা পাতিম হেতু হল দ্যাট ল্যাপটপ কিনাৰ আগতে আমি কি বস্তু কনসিডাৰ কৰিব লাগে কি বস্তু চাব লাগে এতিয়া চাওক আমি নৰমালি ল্যাপটপ কেনেকৈ কিনো দোকানত গৈ কিনো নহলে আমি অনলাইন অৰ্ডাৰ দিও এতিয়া অনলাইন অৰ্ডাৰ দিওতে ইমান ল্যাপটপছ থাকে আমি কনফিউজ হৈ যাও যদি ল্যাপটপৰ ওপৰত আপোনাৰ ভাল নলেজ নাই তেনেহলে অনলাইন শপিং কৰোতে আপোনাৰ লছ হ'ব পাৰে আৰু যদি আপুনি দোকানত যায় আপোনাৰ ভাল নলেজ নাই আপুনি নাজানে দ্যাট কোনটো মোৰ কাৰণে ভাল কোনটো বেয়া তেনেহলে দোকানী আপোনাক যিকোনো এটা ল্যাপটপ ধৰাই দিব পাৰে ইভেন দোকানীবোৰে কি কৰে কেতিয়াবা পুৰানা ল্যাপটপ আৰু সেই দামত আজিকালি আপুনি ভাল ল্যাপটপ পাব তথাপিও দোকানীয়ে বা যেটো শপ ওনাৰ আছে সেইজনে আপোনাক পুৰানা ল্যাপটপটো দি দিব পাৰে সো মই আপোনালোকক এতিয়া জনাম যে এটা ল্যাপটপ কিনোতে আপুনি কি বস্তু চাব লাগে সো ল্যাপটপ কিনোতে যেটো ফাৰ্স্ট থিং হেতু আপুনি চাব লগা বস্তুটো হল হেতু হল প্ৰসেসৰ আৰু RAM এতিয়া প্ৰসেসৰ কি বস্তু প্ৰসেসৰ হল ল্যাপটপৰ ব্ৰেইন মানে ল্যাপটপ এটা কিমান ফাস্ট কাম কৰিব কি কাম কৰিব পাৰিব কিমান কেটা কাম একেলগে কৰিব পাৰিব তো গুটেইখিনি প্ৰসেসৰে হ্যান্ডেল কৰে তো প্ৰসেসৰ কি পোৱা যায় প্ৰসেসৰৰ ভিতৰত Intel আৰু AMD যেটো সবতকে ভাল তো এটা কনসিডাৰ আপুনি Intel লব না AMD লব হেতু ডিপেন্ড কৰে আপোনাৰ কামৰ ওপৰত AMD কেতিয়াবা কি কৰে AMD অলপ কম দামত ফ্যাসিলিটি অলপ বেছি দিয়ে কিন্তু Intel টো ৰিলায়েবল হয় আৰু Intel টো নৰমালি আপুনি যদি নৰমাল ইউজ কৰি আছে তেনেহলে Intel আপোনাৰ কাৰণে সাফিশিয়েন্ট এতিয়া ৰেঞ্জৰ ওপৰতো ডিফাৰেন্স হয় এটা যদি আপুনি 26 ৰ পৰা 30 ৰ ভিতৰত লব বিচাৰিছে তেনেহলে আপুনি Pentium পাই যাব Celeron পাই যাব এইবোৰ প্ৰসেসৰ পাই যাব আৰু যদি আপুনি 35 ৰ পৰা 40 গৈ আছে তেনেহলে আপুনি i3 যেটো লাষ্ট জেনাৰেশন যেটো আছিল ইয়াত প্ৰসেসৰৰ ভিতৰত জেনাৰেশন থাকে সো এটো ডে ওয়াইজ চেঞ্জ হৈ থাকে মানে যিমান দিন যাব নতুন আহি থাকে সো আপোনালোকে হেতু অলপ ৰিসাৰ্চ কৰি চাব ওকে সো এতিয়া আপুনি 35 ৰ পৰা 40000 ৰ মাজত ল্যাপটপ লৈ আছে কিন্তু আপুনি লৈ আছে Intel Pentium পুৰানা ওকে বা প্ৰাইস হল 35 যদি 35 ত আপুনি এটা Pentium লৈ আছে আপুনি 37 ইউজ কৰি এটা i3 লক এন্ড মোক বিশ্বাস কৰক আপুনি যেটো ইউজ কৰি যেটো শান্তি পাব হেতু আপুনি Pentiumত নাপায় আৰু RAM ৰ কথা কি আজিকালি যি যুগ আহিছে যিমান সফটওয়্যাৰ আহিছে হেবোৰ বহুত হেভি হয় সো আজিকালৰ দিনত 4GB যদি ল্যাপটপ লৈ আছে আপুনি বস নরমাল মুভি চোৱাৰ কাৰণে যদি লৈ আছে তেতিয়া ঠিক আছে বাট 8GB ৰ তলত আজিকালি ল্যাপটপ ল'ব নালাগে যদি আপুনি 32000 বাজেট ক্ৰস কৰিছে তো RAM টো 8GB মিনিমাম আৰু প্ৰসেসৰ যদি আপুনি বিচাৰে তেনেহলে মিনিমাম i3 প্ৰসেসৰটো লৈ লব কাৰণ এটা ল্যাপটপ 4 বছৰ 5 বছৰ আপুনি চলাব হেতু আপুনি যদি অলপ কম ৰেঞ্জত লয় মানে 30000 দি ললে কিন্তু আপোনাৰ যিখিনি কৰিব লগা কাম আছিল হিকলে নহল তেতিয়া আপোনাৰ 30000 টো ওয়েষ্টত যাব সো অলপ কিছুমান পইচা ভৰি আৰু আপুনি এটা ভাল ল্যাপটপ ল'ব পাৰে ওকে আৰু RAM টো 8GB কাৰণ RAM এ বস্তুবোৰ বহুত ফাস্ট কৰিবলৈ সহায় কৰে RAM ৰ ফুল ফৰ্ম হল ৰেন্ডম অ্যাক্সেস মেমৰি সো আপুনি যে ইমান কেটা কাম কৰি থাকিব তো কিছু সময়ৰ কাৰণে সেই প্ৰসেস যিবোৰ হৈ থাকে এপ্লিকেশন হিবোৰ RAM ত ষ্টৰ হয় তো আপুনি RAM যদি 8GB লয় হেতু আপোনাৰ কাৰণে সাফিশিয়েন্ট হ'ব তো প্ৰসেসৰ আৰু RAM ৰ কথা মই কলো এতিয়া যাও যেটো নেক্সট টপিক হল এটো হল সো ষ্টৰেজ ক্যাপাসিটি এন্ড ষ্টৰেজ টাইপ আগৰ দিনত মানুহে হাৰ্ড ডিস্ক ইউজ কৰিছিল কিন্তু আজিৰ ডেটত আপুনি যদি পাৰে হাৰ্ড ডিস্ক নলব মানে যোনটো ল্যাপটপত HDD বুলি আছে হেতু আপুনি নলব এতিয়া HDD কিয় নলব বুলি মই কলো সাবো আজিকালি বহুত ল্যাপটপত SSD লিখা থাকে দ্যাট SSD আছে মানে ষ্টৰেজ টাইপটো আজিকালি দুটা টাইপৰ আছে HDD যেটো আগৰ পৰা চলি আছিল এতিয়াও আছে যেটো প্ৰাইস কম কিন্তু সাইজ বহুত থাকে ওকে যেনে আপুনি ধৰি লওক দ্যাট 1000GB ৰ দাম আপোনাৰ 3000 মানত আপোনাৰ আহি যায় বাট SSD কি SSD হল এটা লাইক ফ্ল্যাশ ড্ৰাইভৰ নিচিনা ওকে হেতু কোনো মানে যেনেকৈ আপোনাৰ HDD টো কেনেকৈ অপাৰেট হয় HDD ৰ ভিতৰত এটা ডিস্ক থাকে যেটো ঘূৰি থাকে আৰু আমাৰ ডাটাবোৰ ৰিড হয় কিন্তু SSD ত কোনো ধৰণৰ ডিস্ক নাথাকে তাতে ধৰি লওক আপুনি এটা পেন ড্ৰাইভে ওকে হেতু পেন ড্ৰাইভৰ নিচিনা এটা চিপ থাকে কিন্তু হেতু বহুত ফাস্ট HDD কে কমসে কম 10 টাইমস ফাস্ট হয় SSD টো আৰু ইয়াৰ প্ৰাইসটো বেছি কিন্তু যদি আপুনি আপোনাৰ ল্যাপটপত SSD লগায় তেনেহলে আপুনি যেটো এক্সপেৰিয়েন্স পাব ল্যাপটপৰ পৰা যেটো ৰেসপন্স পাব দ্যাট স্টাৰ্ট হতে যদি HDD ত আপোনাৰ 2 মিনিট লাগি আছে তেনেহলে SSD ত আপোনাৰ হেতু 15 বা 30 সেকেন্ডত আপোনাৰ ল্যাপটপ স্টাৰ্ট হৈ যাব আৰু যেতিয়া এপ্লিকেশন ইউজ কৰিব আপুনি তেতিয়া আপুনি নিজেই গম পাব দ্যাট SSD থাকা ল্যাপটপটো বহুত ইভেন সেম প্ৰসেসৰ আছে RAM আছে হেতুত HDD আছে আৰু এটা ল্যাপটপ আছে যত সেম প্ৰসেসৰ সেম RAM কিন্তু SSD আছে আপুনি নিজেই গম পাব দ্যাট দুটাৰ মাজত কিমান ডিফাৰেন্স বেছি
ওকে তো পাৰিলে যিটো ল্যাপটপত SSD আছে আপুনি এইটো কনসিডাৰ কৰিব ওকে সো নেক্সট পইণ্ট হ'ল ল্যাপটপৰ স্ক্ৰীন সাইজ যেটো বহুতে নেদেখে কেতিয়াবা আমি যেতিয়া অনলাইন শ্বপিং কৰোঁ তেতিয়া আমি ল্যাপটপৰ ডিজাইনটো দেখো বা স্পেচিফিকেশনবোৰ দেখো কিন্তু আমি ইয়াৰ সাইজ দেখিবলৈ পাহৰি যাওঁ সাইজ ক'বলৈ গ'লে তাৰ স্ক্ৰীন সাইজ ওকে 14 ইঞ্চ এণ্ড 15.6 এতিয়া 14 ইঞ্চ যিবোৰ হয় সেইবোৰক নোটবুক বুলি কয় আৰু এইটো অলপ সৰু হয় যদি আপুনি মুভি ছবি চাব আৰু বেলেগ ধৰণৰ কাম কৰিব আৰু ল্যাপটপটো ধৰক ঘৰতে থাকে হিমান বাহিৰত আপুনি ক্যাৰি নকৰে তেনেহলে মই আপোনাক সাজেষ্ট কৰিম যে 15.6 ইঞ্চৰ ল্যাপটপটো লওক আৰু যদি আপোনাৰ ল্যাপটপটো হিমান দৰকাৰ নাই আপোনাৰ সৰু স্ক্ৰীনত মানে অলপ আপুনি ওকে আপোনাৰ কাৰণে কমফৰ্টেবল হয় তেনেহলে আপুনি 14 ইঞ্চ ল্যাপটপটো প্ৰিফাৰ কৰিব পাৰে আৰু যদি আপুনি বহুত বাহিৰত লৈ গৈ আছে তেনেহলে আপুনি 14 ইঞ্চ ল্যাপটপটো ক্যাৰি কৰিব পাৰে আৰু লগতে ডিসপ্লে কোৱালিটি যেটো আছে হেতু এবাৰ দেখি লব কাৰণ ডিসপ্লে কোৱালিটিটো বহুত ম্যাটাৰ কৰে ওকে তাৰ পিছত যেটো নেক্সট পইণ্ট আছে হেতু হল কিবোৰ্ডৰ কোৱালিটি ওকে এণ্ড ব্যাটাৰী সো এইটো এটা কনসিডাৰ কৰিব লগা কথা আমি কি কৰো নরমালি আমি ল্যাপটপৰ কিবোৰ্ডৰ কোৱালিটিটো নাচাও তো যিকোনো ল্যাপটপ কিনোতে আপুনি এটা বস্তু চাব যে মই যেটো ল্যাপটপ লৈ আছো তাৰ কিবোৰ্ডৰ কোৱালিটিটো কেনেকুৱা আপুনি এটো এবাৰ চাই লব ওকে আপুনি যদি কোনো এটা ইন্টাৰনেটত যদি আপুনি কিবা এটা ব্ৰাউজ কৰি আছে তেনেহলে সেই মডেল নম্বৰটো আপুনি ইউটিউবত সাৰ্চ কৰিব আৰু হেতুৰ ৰিভিউ আপুনি চাই লব ওকে আৰু ব্যাটাৰীটো ৰিভিউত আপুনি পাই যাব যিকোনো ল্যাপটপৰ মডেল হওক এটো আপুনি ইউটিউবত আগতে সাৰ্চ কৰি লব যে এইটো ল্যাপটপৰ ব্যাকআপ কিমান কাৰণ বহুত মানুহ আছে যত ল্যাপটপৰ ৰিভিউবোৰ দি থাকে আৰু এনেকুৱা ভিডিও চাই দিবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব কাৰণ এনেকুৱা টাইপৰ মই দি থাকো ল্যাপটপৰ ৰিভিউ এইবোৰো মই দিম সো মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব তো আপুনি এইবোৰ বস্তু লাহে লাহে গম পাই যাব মোৰ ফালৰ পৰা যদি আপুনি নাজানে সো নেক্সট পইণ্ট যেটো হল এনেকুৱা এটা কোম্পানী লব যেটোৰ সাৰ্ভিস সেন্টাৰ এভেইলেবল হয় এনেকুৱা এটা ব্ৰ্যান্ড জাস্ট দেখাৰ কাৰণে ভাল হেতু লৈ নলব ওকে কাৰণ কিবা যদি তাৰ পিছত প্ৰবলেম হয় আপোনাৰ সাৰ্ভিসিংৰ কাৰণে বহুত প্ৰবলেম হ'ব পাৰে সো আপুনি এনেকুৱা এটা ব্ৰ্যান্ড চুজ কৰিব যেটো সাৰ্ভিস সেন্টাৰ ইজিলি এভেইলেবল আপোনাৰ ঠাইত ওকে যেনেকে নরমালি আমাৰ অসমত ক'ব গ'লে HP Lenovo এইবোৰৰ সাৰ্ভিস সেন্টাৰ খুব ধুনিয়া য'ত ত'ত এইবোৰ সাৰ্ভিস সেন্টাৰ পোৱা যায় সো আপুনি এই বস্তুটো চাই ল'ব যিকোনো ৰেন্ডম এটা নতুন কোম্পানী লৈ নলব যেটোত মানে পিছত আপোনাৰ যেতিয়া বেয়া হল আপুনি সাৰ্ভিস সেন্টাৰৰ কাৰণে বিচাৰি আছে বা আপোনাৰ সাৰ্ভিসৰ কাৰণে বহুত প্ৰবলেম হৈ আছে ওকে আৰু যদি আপুনি গেম খেলিবলৈ ল্যাপটপ এটা বিচাৰিছে তেনেহলে গ্ৰাফিক্স হেভি থকা ল্যাপটপ কনসিডাৰ কৰিব দে কমসে কম 60000 তাৰ তলত গলে আজিকালি যিবোৰ গেম ওলাই আছে হেবোৰ হেই ল্যাপটপবোৰত নচলে আৰু যদি আপোনাৰ ল্যাপটপটো জাস্ট ফৰ গেমিং লৈ আছে তেনেহলে মই সাজেষ্ট কৰিম যে আপুনি ল্যাপটপ নলব ওকে আপুনি হেই প্ৰাইসত এটা পিসি বিল্ড কৰি লওক আপোনাৰ যেটো গেমিংৰ এক্সপেৰিয়েন্স হ'ব হেতু বহুত বেছি বাঢ়ি যাব সো আই হোপ এই ভিডিওটো আপোনালোকৰ কাৰণে হেল্পফুল হল যদি এই ভিডিওটো ভাল লাগিছে লাইক কৰক আৰু যদি কিবা সুধিব থাকে তেনেহলে কমেন্ট কৰক লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি মোক সাপোৰ্ট কৰক ধন্যবাদ